সো গাইজ মই কেভ নম্বৰ 9ৰ বিষয়ে যদি আপোনালোকক কওঁ, এইটো এটা চৈত্য হয়, হিনায়ানা বুদ্ধিজম ফেজৰ হয়। ইয়াতে মাজত এটা স্তূপা আছে আৰু ইয়াৰ যদি কনষ্ট্ৰাকশ্যন পিৰিয়ডটো চোৱা যায়, এইটো এৰাউণ্ড 400 বছৰ লাগিছে এইটো বনাওঁতে, আৰু সাতবাহনা পিৰিয়ডতে এইটো বনোৱা গৈছিল। খুব ধুনীয়াকৈ আছে, খালি কি মোক ভিতৰত ভিডিঅ' বনাব নিদিলে, চ' মই সেইকাৰণে আপোনালোকক এনেকৈ জনাইছোঁ, আপোনালোকে চাই থাকিব, ভাল পাব। চ' গাইজ মই কেভ নম্বৰ 10ৰ ভিতৰৰ পৰা আহিলোঁ। ইয়াতে আকৌ ছিকিউৰিটি গাৰ্ড আছে, চ' তেওঁ মোক ভিতৰত ভিডিঅ' কৰিব নিদিলে। প্লাছ মই কেইটামান ফটো তুলিছোঁ, সেইবিলাক আপোনালোকক মই ভিডিঅ'তে মই দেখাই দিম ধুনীয়াকৈ। এতিয়া কেভ নম্বৰ 10ৰ বহুত ইম্পৰ্টেণ্ট কথা কিছুমান গম পালোঁ। মে বি ডেট ইজ অলছ' এভেইলেবল, আপোনালোকে ইণ্টাৰনেটতো পাই যাব পাৰে, বাট মই নিজৰ চকুতে চাই মোক ভাল লাগিছে। কেভ 10টো হিনায়ানা ফেজৰ হয়, চবতছে ইণ্ডিয়াত চবতছে লাৰ্জেষ্ট অৰ জায়েণ্ট স্তূপা কেভ 10তে আছে। আৰু এইটো সাতবাহনা পিৰিয়ডত বনোৱা গৈছিল এই কেভটো। এইটো কেভটো টোটেল 39টা পিলাৰ্ছ আছে, আৰু ইয়াত আপোনালোকে ওপৰৰ ইয়াৰ হাইটটো অলম'ষ্ট নিয়াৰ এবাউট মই জনামতে 48 ফিট ইয়াৰ হাইটটো আছে। আৰু লগত ইয়াতে মই ভিতৰত বহুত পেইণ্টিংছো দেখা পালোঁ, কিন্তু সেই পেইণ্টিংছবোৰ মানে ভালকৈ সিমান ডিছপ্লেটো নাথাকিল। আৰু চবতছে ইম্পৰ্টেণ্ট কথা, যদি অৰিজিন অফ অজন্তা কেভছৰ কথা কোৱা যায়, অৰিজিনটো আমি হিষ্ট্ৰীত গম পালোঁ, ইয়াৰ ছইল টেষ্টিং, আৰ্কিঅলজিকেল এভিডেঞ্চেছ প্লাছ হিষ্টৰিয়ান চবে কি লিখি গৈছিল সেইখিনি গম পালোঁ। কিন্তু অজন্তা কেভছ বিচাৰি ওলালে কোনে? আগতে যদি এইখিনি চাই, পূৰা জংঘল আছিলে, ইয়াতে এনিমেলছবোৰে থাকিছিলে, কিন্তু এতিয়া অজন্তা কেভছৰ বিচাৰি ওলালে এজন ব্ৰিটিছে। তেওঁ এজন ব্ৰিটিছ মেজৰ আছিলে, আৰু তেওঁৰ নাম আছিল জন স্মিথ। তেওঁ 28 কেভেলৰী মাদ্ৰাছ ৰেজিমেণ্টৰ অফিচাৰ আছিলে। চ' তেওঁ ইয়াতে চিকাৰ কৰিব আহিছিলে। চ' তেওঁৰ কাহিনীটো মই কওঁ, চিকাৰ কৰিব আহি থাকোঁতে তেওঁ চিকাৰটো গায়ব হৈ গ'ল। বাঘ এটা আছিল তাকো, এই বাঘটো গায়ব হৈ গ'ল। তেওঁ তাৰপিছত বিচাৰি গ'ল, বোলে বাঘটো ক'ত গ'ল। তাৰপিছত তেওঁ বিচাৰি আহি জংঘলৰ ভিতৰত সোমাই গ'ল, বাঘটো বিচাৰি তাৰপিছত দেখা পালে স্তূপাটো ডাইৰেক্টটো দেখা পোৱা নাই, এই গ্ৰেণ্ড এণ্ট্ৰেঞ্চটো দেখা পালে, যিহেতু এতিয়া গভৰ্ণমেণ্টে গ্লাছেদি ঢাকি দিছে। এই গ্ৰেণ্ড এণ্ট্ৰিটো দেখা পালে, প্লাছ জন স্মিথে যে ডিস্কভাৰ কৰিছে তাৰ বিষয়ে সি পিলাৰ এটাত তাৰ নিজৰ নাম, কোনটো ডেটত সি ডিস্কভাৰ কৰিছে, দ্যাট ইয়েৰ ৱাজ 1819, আৰু ডেটটো লিখি গৈছে। চ' সেই ডেটটো মোৰ ভালকৈ মনত নাই, বাট ষ্টিল মই আপোনালোকক ডেটটো কৈ দি আছোঁ। ইট ৱাজ 28 এপ্ৰিল 1819। চ' সেইটো ডেটত জন স্মিথে ইয়াতে আহিছিল আৰু নিজৰ ডিস্কভাৰীৰ বিষয়ে লিখি কেনেও গুচি গৈছে। ইটছ ৰিটেন ইন ইংলিছ, মানে ইংলিছত লিখা আছে। ইটছ নট ইন হিন্দী অৰ সংস্কৃত অৰ এনি মাগাধী অৰ পালি লেংগুৱেজ। চ' এইটোৱে হ'ল কেভ 10ৰ কাহানী। চ' নেক্সট মই আপোনাক কেভ 11লৈ লৈ গৈ আছোঁ। চ' গাইজ, মই কেভ নম্বৰ 11ত আছোঁ। কেভ নম্বৰৰ এই ভিতৰৰখিনি ছেইম এজ ইউজুৱেল, মানে একো নাই, খালী। চ' মই বুজাত এইটো হিনায়ানা ফেজৰ হয়, আৰু ইয়াতে কোনো স্তূপাও নাই। প্লাছ কেভ নম্বৰ 11 এটা বিহাৰা হয়। চ' ইয়াতে খালী একো নাই, আপোনালোকে দেখা পাইছে, একো নাই, জাষ্ট অলপ ডিজাইনছ কিছুমান বনোৱা আছে। 11 এইটো কমপ্লিটলি, আৰু এইটো ফাৰ্ষ্ট ফ্ল'ৰটো তাতো একো নাই। চ' নেক্সট মই আপোনাক কেভ নম্বৰ 12লৈ লৈ গৈ আছোঁ। গাইজ, কেভ নম্বৰ 13 বন দেখা পাইছে, সৰু সুৰা কেভ হয়, আৰু ওপৰতো চাগে ভেৰাণ্ডা এটা ক্ৰিয়েট কৰা আছে, খুব ধুনীয়া ভেৰাণ্ডা এটা আছে। আপোনালোকে এইটো দেখা পাব, এইখিনি জেগা পূৰা এটা ধুনীয়া ভেৰাণ্ডা এটা আছে। বাট কি কৰিম, এণ্ট্ৰিও বন্ধ কৰি থৈ দিছে। চ' ইয়াৰ বিষয়ে ভিতৰখিনি মই একো ক'ব নোৱাৰিম। বাট ষ্টিল কেভ নম্বৰ 13ৰ যদি আপুনি কাহানা চায়, এইটো থেৰাৱাৰা ফেজৰ হয়, আৰু এইটো এটা বিহাৰা হয়। হাই গাইজ, মই কেভ নম্বৰ 16ৰ বাহিৰতে খাৰা হৈ আছোঁ। এইটো আপোনালোকে চাব পাৰে, ছেইম পিলাৰ্ছ গোটেইকেইটা কেভৰ আগতে পাইছোঁ মই। এতিয়া কেভ নম্বৰ 16ৰ মই কাহানী এটা কৈ দিওঁ। কেভ নম্বৰ 60 350 to 500 ADৰ ভিতৰত হৈছিল, ইয়াক বনোৱা গৈছে। চ' এৰাউণ্ড 100 to 150 years লাগিছে এইটো বনাওঁতে। প্লাছ ভিতৰত বুদ্ধা,
ছিটিং প'শ্চাৰত আছে আৰু সেই ছিটিং প'শ্চাৰটোৰ নাম হ'ল প্ৰলম্বা পদসানা সেইটো প'শ্চাৰক প্ৰলম্বা পদসানা বুদ্ধা বুলি কোৱা যায় তাৰে খালি এজনে আছে আৰু বাকী ছাইডত কেইটামান বিহাৰা দৰ্জা কিছুমান আছে য'ত মংছবোৰে তাতে মেডিটেশ্যন কৰিবলৈ থাকিছিলে প্লাছ তেওঁলোকৰ ৰেচিডেঞ্চো আছিল চ' নেক্সট মই আপোনাক কেভ নম্বৰ 17ত লৈ গৈ আছোঁ হাই গাইজ মই কেভ নম্বৰ 17ৰ বাহিৰত আছোঁ আপোনালোকে বেকগ্ৰাউণ্ডটো চাওক ছেইম পিলাৰ্ছ চ' এইটো আকৌ ছেইম ঢাকি থৈ দিছে নাজানো এই ঢাকা ছিষ্টেমটো মই এতিয়ালৈ বুজি পোৱা নাই কিয় এইবিলাক ঢাকি আছে ভিতৰত পোহৰ কিয় সোমাব দিয়া নাই পোহৰ সোমাব দিলে মানুহৰ ভিজিবিলিটিটো বাঢ়ি গ'লে হয় মানুহে ভালকৈ ডিটেইলত বস্তুবোৰ চাব পাৰিলে হয় নেক্সট মই কেভ নম্বৰ 17ৰ বিষয়ে অলপ কওঁ এইটো বহুত ইণ্টাৰেষ্টিং হয় ইয়াতে প্লেজাৰৰ অলপ মানে পিকচাৰ্ছ কিছুমান আছে যিহেতু মই দেখিছোঁ বাট আপোনালোকে যদি আহে চাব পাৰিব মই কেমেৰাত ল'ব চেষ্টা কৰিছিলোঁ বাট কেমেৰাত সিমান ভালকৈ ক্লিয়াৰ নহ'ল বস্তুবোৰ চ' ইয়াতে এটা ডাৰ্ক প্ৰিন্স এণ্ড হিজ লাইট স্কিন বডি এটা প্ৰিন্সেছৰ ফটো এটা বনোৱা আছে আৰু সেইটো ফ্ৰেস্কো পেইণ্টিং বুলিও কোৱা যায় সেইবিলাক পেইণ্টিংছক কিন্তু সেয়াও অলপ বহুতখিনি ডিমিনিছ হৈ গৈছে গায়ব হৈ গৈছে বিকজ অফ কি কওঁ আৰু গ্ল'বেল ৱাৰ্মিং বা কণ্টিনিউৱাছ ইনক্ৰিজ ইন টেম্পাৰেচাৰ ভিতৰখিনি গৰম হৈ মানে সেইকাৰণে এইবিলাক বস্তু বহুতখিনি নষ্ট হৈ গৈছে পেইণ্টিংছবোৰ প্লাছ ইন্দ্ৰৰ পেইণ্টিংছো আছে ইন্দ্ৰ ইজ আ ভেদিক ডেটি আৰু ভিতৰত আৰু এটা কাহানী আছে ভিতৰত ভিক্ষু চবে ফায়াৰ ইউজ কৰিছিলে কিহৰ কাৰণে এতিয়া ভেজিটেবলছ কিছুমান আনিছিলে সেই ভেজিটেবলছবোৰ আনি কেনে তেওঁলোকে তাৰ পৰা কালাৰ ওলাইছিলে আৰু সেই কালাৰটো জুইৰ লগত মিক্স কৰি প্লাষ্টিকৰ পেষ্ট এটা বনাই কেনে তেওঁলোকে ৱালত পেইণ্ট কৰিছিলে আচ্ছা সেই পেইণ্টছবোৰ ভিতৰত ভালকৈ মানে তাতে কালাৰিংবোৰ বনাবৰ কাৰণে ফেচ ষ্ট্ৰাকচাৰটো বনাবৰ কাৰণে আৰু তাতে এণ্টায়াৰ এটা মানে ষ্টৰি এটাও দেখাইছে যিহেতু কৈছোঁ এটা প্লেজাৰ ষ্টৰি তাতে মানে এজন প্ৰিন্স তাকো হিজ এ ডাৰ্ক কালাৰ্ছ প্ৰিন্স বিকজ ডাৰ্ক কালাৰ কিয় কৈছোঁ মই চাউথ ইণ্ডিয়াত আছোঁ আৰু মষ্ট অফ দ্য পপুলেশ্যন ইন চাউথ ইণ্ডিয়া দে হেভ আ ডাৰ্কিছ কালাৰ স্কিন চ' সেইকাৰণে এইটো এই প্ৰিন্সটোৰ স্কিন কালাৰ ডাৰ্কেই আছিল প্লাছ তাৰ লগত যোনকেইটা ফিমেল কেৰেক্টাৰ্ছ আছিল দে ৱেৰ হোৱাইট স্কিন ফিমেল কেৰেক্টাৰ্ছ চ' এইখিনিয়ে ভিতৰত মই পালোঁ নেক্সট মই আপোনাক কেভ নম্বৰ 18ৰ বিষয়ে ক'ম যদি এই কেভ 18 খোলা থাকে কাৰণ বহুত কেভছ মই দেখা পালোঁ বন্ধ পালোঁ আৰু আপোনালোকৰ থাকক বঢ়িয়াকৈ লাগিব এতিয়ালৈ ময়ো চলি আছোঁ আপোনালোকেও চলি থাকিব মোৰ লগত ভাল লাগিব